2 নম্বৰ এটা ট্ৰিক্স আছে হেতুতো গম পাইতে পিঠাটো হৈছে হেতু হলে নেকে থাপৰে চাই পিঠা ভকা পিঠা মই কাটিম মই উলাইও নি খাম আমি খাবি ইমান ফিনিশা অলপমান দিছা ইফালে বাজাৰ আমাৰ এক মনা বাজাৰ আসসালামু আলাইকুম এভৰিৱান আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজত আহিছোঁ আৰু জনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিলে প্লিজ সাবস্ক্ৰাইব কৰি দিব ইতে মই ৰুমত যাম আৰু ইফতাৰী বনাবা যাৰ আগতে মই এটা বস্তু লৈ আহিছোঁ বস্তুটো মানে ঠিক কৰোঁ এটা গায়কৰ অভাৱ নাই আৰু বস্তুটো কি লৈ আহিছোঁ নাৰিকলটো মই ফাটাব লৈ আহিছোঁ মোক ফাটে দিব আৰু ফাটে দিব হ'ল জুবিন গাৰ্গ আল্ট্ৰা প্ৰো মেক্স দিয়া ফটাই দিয়া ফাটলাকে আপনি জানা আছা সেই আনিছে চাও বাহ নাই খুজিলি হয় সিদিনা এনে আনিছিল খুজিলে ঠিক হয় ওপৰতো গুচাই দিলি মই পৰা উলিয়াই দিম মই সেই কাটবা লাগব চুপা নোৱাৰো ন ফাটে লৈ দিব লাগব দে হবাৰ নাই তোমাৰ মিক্সিটো দে ট্ৰাই আৰু আমাৰ মিনি মিক্সি এটা আছে নহয় মাইনাই আনিছিলে সেইটো দিটা আমি চাম আৰু হয় না নহয় ট্ৰাই অকস্মাত মই হেন লাগছিল এক ফুটা দিছিল মই খাইছো মানে এনেকৈ ক'ব লাগিছিলোঁ চাবি বুলি কৈছো কি ধুনীয়াকৈ মিলাইছা জানা আছা দিয়া কাটি দিয়া হলে আৰু কি বনাবি পিঠা ভকা পিঠা মই কাটিম মই উলাইও নি খাম আমি খাবি বানাবি তই আৰু মোৰ কি কষ্ট এখন হয় দে মোক কচু বাছি দিয়া নাৰিকল কাটি দিয়া আৰু আমাৰ মিনি মিক্সি উলিয়াইলো মৃন্ময় আনা এটা আমি বান্ধি চাব হয় না ইফালে বাজাৰ আমাৰ এক মনা বাজাৰ ভাল বস্তু আছে মোৰ কাৰণে থবি কিন্তু দে ইমান খাইছে অলপমান দিছা দে চাই আমাক পুৰস্কাৰ দিব লগা হৈছে দে মৃন্ময় ভালকে ধৰিবি অকল ছিটকিব আৰু মিক্সিটো কামত আহিলাক দে তাকো মোৰে ফাৰ্ষ্ট কামত আহিলা কি কৰিছে এইগিলা চা বহুতখিনি হৈছে কামত আহিছে মানে হ'ব দে হৈছে যেখনি টুকুৰাটো ভিডিঅ' কৰ আমি যাওঁ যেখানে ইফতাৰী বানাই লৈ আহোঁ সোনকালে মই ৰুম আহি পালোঁ আৰু ইমান বতাহ দি আছে বাহিৰত কি কম আৰু পুৰা বতাহ এইকেইদিন দিয়ে আছে আজি কেইদিনমান হ'ল পুৰা বতাহ দি আছে হৈছে উৰে নিপালে এনে লাগে উৰে নিব নেকি মানত লাগি যাওঁ দেৰি নকৰাকে বুট ভাজিখিনি বহাই দিলোঁ মই ইফালে আৰু এইবাৰ মানে পিঠাৰ কাৰণে সেই হেৰিখিনি গুড়াখিনি ৰেডি কৰোঁ অলপ পানী চানি দি মাৰিব লাগিব না সেইখিনি বস্তু ৰেডি কৰি লওঁ আৰু মানে পিঠাখিনি তাৰপিছত গোটেইকেইটা বস্তু দি মই ভাল পাওঁ তিল আছে মিঠৈ আছে নাৰিকল আছে ধুনীয়াকৈ বনাওঁ আৰু কি হয় নাজানো ট্ৰাই কৰোঁ ধুনীয়াকৈ কৈছোঁহে সেই বেয়া হয় সেইকাৰণে কৈছোঁ বনাওঁ সেইখিনি সানি লৈছোঁ ধুনীয়াকৈ আৰু এইবাৰ ভাবছোঁ নাৰিকলখিনিও ইয়াতে দি দিওঁ কাৰণ যদি মানে লেয়াৰ টাইপ কৰি দিওঁ তেতিয়া ক'ৰবাত নাৰিকল পৰিব ক'ৰবাত নপৰিব সেনেকৈ নহ'ব নাৰিকলখিনি দি দিওঁ তিল আৰু মিঠৈখিনি এটা লেয়াৰ কৰি দিম আৰু যি নহওক মৃন্ময়ৰ মানে মিক্সিটোৰ কামত আহিছে আৰু আমাৰ ডাঙৰ এটা হাজত ল'ব লাগিব ঘৰৰ পৰা তাৰমানে চব যোগাৰ লৈ আহিছিলোঁ তিল গুড়া কৰি লৈ আহিছোঁ মানে খাম বুলি লৈ আহিছোঁ আৰু এইবাৰ
আৰু তিলখিনি একদম বেছি গুড়া কৰা নাই, বেছি গুড়া কৰিলে ভাল নালাগে, অলপ অলপ গোটা গোটা হৈ থাকিলে খাই ভাল লাগে। এখিনি মই মিঠে দি ধুনীয়াকৈ সানিলোঁ, মিঠেও আছে, গোটেইখিনি বস্তু ৰেডি কৰিলোঁ। আৰু এই চাটনিখন মই ঘৰৰ পৰা লৈ আহিছোঁ, ভকা পিঠা খাম বুলি লৈ আহিছোঁ, মানে টেকলি পিঠা খাম বুলি লৈ আহিছোঁ আৰু মোৰতে খাটা খামেই। এতিয়া মই ৰেডি কৰোঁ, অলপমান ধুব লাগিব, লেতেৰা হৈ আছে, অলপ ধুই লওঁ। আৰু এই পিঠাটো হোৱা এটা মানে টেকনিক আছে, গম পায়। পিঠাটো চাই থাকবচোন, যেতিয়া হ'বা ধৰে চাইডৰ পৰা কিবা কালাৰটো অলপমান চেঞ্জ হৈ আহে, মানে বইল হোৱাৰ পিছত যিটো বস্তু এটা ধৰিলে উহা পিঠাগিলা বইল হোৱাৰ পিছত কালাৰটো অলপ চেঞ্জ হয় না, চাইডৰ পৰা কি ধুনীয়াকৈ চেঞ্জ হৈ আহে, গম পায় আৰু মাজৰখিনি বগা হৈ থাকে, চাইডৰ পৰা চেঞ্জ হৈ আহে, তেতিয়া গম পায় পিঠাটো হৈছে। আৰু 2 নম্বৰ এটা ট্ৰিক্স আছে, সেইটোতো গম পায় পিঠাটো হৈছে, সেইটো হ'ল এনেকৈ থাপৰে চালে কিবা এটা শব্দ উঠে, মানে ভিতৰত এইখিনি কিবা ফফলা টাইপ যে থাকে, সেই ফফলা হ'লে যে শব্দ এটা উঠে, সেই শব্দটো উঠে। মই মানে ভকা পিঠা বনাই প্ৰ' খিলাৰী, কিন্তু আজি কি হয় নাজানো, কাৰণ গুড়াখিনি ঘৰৰ পৰা আনাইতো আছে, ভালে আছে নে নাই ভালকৈ গম নাপাওঁ। এইগিলা আমাক শিকাইছে ঘৰত, এনেকৈ এটা শব্দ উঠে, শব্দটো উঠা নাই, এতিয়া মানে হোৱা নাই। আৰু মোৰ পিঠাকেইটা প্ৰায় হ'লে, এইফালে ধুনীয়া হৈছে পিঠাকেইটা, এইকেইটা পিঠা। মই টপলা বান্ধো কেনে লৈ যাওঁ, ফোন আহিছে, যাব লাগে অলপমান। এটা টিফিনটোত ভৰাও, আকৌ না কিবা এখিনি বস্তু হেঁচি ঠেলি ভৰাইছোঁ, হ'ল টিফিন দুটা, এটাত বুট আছে, এটা পিঠা আছে। এতিয়া এখিনি লৈ কেনে মই যাওঁ। আৰু ৰ'দটো একদম কেনেকৈ হ'লছে, সূৰ্যটো বাপৰে খাওঁ কৰি হ'লছে একদম। লগতে বতাহটো, মই কিটচেনত আহি গ'লোঁ, মানে ইফতাৰ টাইম হ'ল না, এতিয়া মই বস্তুখিনি ৰেডি কৰোঁ আৰু খালি খেজুৰ ধুইছোঁ। আৰু বাইদেউ ইফালে চাহ বনাইছে, পূৰা ইলাইচি দি বনাব আজি, আৰু বঢ়িয়াকৈ বনাব, ধুনীয়া চাহ পানী দিয়ে। আৰু পিছফালে উঠছে নেকি, 1 ঘণ্টা ৰান্ধিছোঁ মানে, তুমি চুপাৰ আজি আমাৰ ইফতাৰ এইটো। আমাৰ ঘৰত বাইদেউ দেখি থাকা ভিডিঅ' চিডিঅ'ত, আমাৰ ঘৰত বাইদেউ ইমান ধুনীয়া ন, ইমান ধুনীয়া বাইদেউটো, য়েছ বাইদেউ ধুনীয়া বুলি কৈছে। আৰু চাওঁ বাইদেউ আপোনাক অকণমান খাই বুলি দিয়ক। নাই অনেকখিনি টাইমত, তাৰপিছত অফ কৰি দিছোঁ ভয়তে। আজিৰ কাৰণে খতম। ইফালে টপলা লগাই দিছোঁ, মাইনা চব্জিৰ টপলা আহি পালোঁ জাষ্ট। আৰু ৰুমটোত সোমাই এনেহেন লাগছে, গৰম কিবা ভিতৰত সোমাই আহিছোঁ নেকি, হিট উঠি আছে পুৰা ৰুমটো, দৰ্জা খিৰিকী বন্ধ আছিল কাৰণে। একফালে খিৰিকী খুলিছোঁ আৰু দুখনমান খিৰিকী খুলি দিওঁ, আৰু মানে বহুত গৰম উঠছে। আৰু ৰুমটো গৰমৰ দিন আহিল মানে আৰু হৈছে। আৰু এতিয়া প্ৰায় 11:30 বাজে, 11:23 মান হৈছে। আৰু মোৰ মাতটো একদম হেৰিয়ান হৈ গৈছে। আৰু এতিয়া মই ভাত খাওঁ, আৰু নিকিতা ভাত খাই কেনে টোপনি মাৰলাম, মই খাব আছোঁ ভাত। আৰু ৰাতিৰ সাজত আছে আমাৰ ইফালে দালি তাৰমানে বইল কৰা আছে, বেলেগ একো দিয়া নাই, মিঠাতেল দিছোঁ, পিঁয়াজ চিয়াজ একো দিয়া নাই, ইচ্ছা নাই আৰু মানে বইল খাব ইচ্ছা, সেইখিনি মুঠতে কিবা বইল খাব ইচ্ছা যাই আছে। আৰু এটা মেইন বস্তু, মানে ধুনীয়া বস্তু এটা আছে, সেইটো হ'ল সজনা আৰু আলু ভাজি। এই সজনাটো খাই ভাল পায়, মইতো বিৰাট ভাল পাওঁ, ইহে দিয়ে খাম আৰু ভাত। আৰু এইখিনি আছিল আজিৰ ভিডিঅ'টো এতিয়া সমাপ্ত কৰিলোঁ। লগ পাই আছোঁ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে খুদা হাফিজ।